নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো মই লৈ আনিছোঁ মেখেলা কেনেদৰে চিলোৱা হয়। যিহেতু মই চিলাই কাম অলপ জানো, সেয়ে ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ বুলি। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব। মেখেলাত লগাবলৈ ফলছ লোৱা হৈছে 8 ইঞ্চ আৰু এনেদৰে চিলাই কৰি ল'ব আপোনালোকে। মেখেলাখন উল্টা ফালে জইন কৰি এনেকৈ চিলাই ল'ব। মেখেলাখন চিধা থৈ ফলছটো তাৰ ওপৰত দি এনেকৈ চিলাই ল'ব। এতিয়া চিলাই লৈ এই ফলছটো মেখেলাখনৰ ওপৰত এনেদৰে ওলোটাই লৈ আকৌ চিলাই ল'ব লাগে। মেখেলাখন এতিয়া চিলাই লৈ চিধা পালে উল্টিয়াই লৈ এতিয়া ওপৰত চিলাই মাৰি ল'ব এনেকৈ। তাৰপিছত আকৌ এতিয়া উল্টা কৰি লৈ আকৌ এবাৰ ধুনীয়াকৈ চিলাই মাৰি ল'ব। এনেকৈ চিলাই মাৰি লৈছোঁ যাতে গাঁঠিটো খোল নাখায়। এতিয়া মেখেলাখন কঁকালৰ ফালে টুমুটুক কৰি এনেদৰে চিলাই ল'ব। ফ্ৰেণ্ডছসকল, আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টি চাইছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'লৈ। বাই বাই।